বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকে সকলোৱে নিশ্চয় ভালে কুশলে আছে আমি ভালে কুশলে আছোঁ মই চুমে অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ আৰু এতিয়া ৰাতিপুৱাৰ গোটেইখিনি কাম মোৰ হৈ গ'ল আৰু আজি সন্ধিয়াখন শৰাই দিম ভাদ মাহৰ শৰাইখন আজি দিম তেতিয়াহ'লে চাই যাব ভিডিঅ'টো সম্পূৰ্ণৰূপে দিনটোত কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাই যাম আহক তেতিয়াহ'লে মই কামখিনি কৰি লওঁ আৰু এয়া বুটটো গোটেই ভিজি উঠিছে মই ৰাতিপুৱা ভিজাই থৈছিলোঁ ভালদৰে ভিজি উঠিছে আৰু এতিয়া গোটেইখিনি যোগাৰ কৰি লওঁ আমাৰ ঘৰত মানুহ ভৰ্তি আৰু সকলোৱে সকলোবিলাক কাম কৰিছে যোগাৰখিনি গোটেই কৰি ইয়াতে লৈ যাম তেতিয়া তাতে সহজ হ'ব সেইটো কাৰণে আৰু এতিয়া আমি ওলাই মেলি ৰেডি আমাৰ গোটেইখিনি ঘৰৰে মানুহ এতিয়া ৰেডি হৈ ল'লোঁ আৰু এতিয়া যাবলৈ সাজু হৈছোঁ গোটেইখিনি যা যোগাৰ লৈ যাম যাতে একো পাহৰি নাযাওঁ সেইটো কাৰণে চাই লৈছোঁ এবাৰ আৰু এতিয়া ওলালোঁ যাবলৈ মন্দিৰলৈ যাওঁ আৰু তাত গৈ লগ পাইছোঁ আপোনালোকক আৰু আয়তীসকলক এতিয়া অকণ চাহৰ ব্যৱস্থা কৰিছিলোঁ সেইকাৰণে চাহটো দি দিলোঁ আগতে আৰু চাহটো খাই উঠি পেলাই আকৌ নাম গাব আপোনালোকে উপভোগ কৰিব নামখিনি তেতিয়াহ'লে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো আহি পালোঁ নামৰ পৰা আৰু এতিয়া কাপোৰ কানি খোলোঁ আৰু ঘৰৰ কামত লাগি যাওঁ অলপ কাম আছে তেতিয়াহ'লে আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে যদি ভাল লাগিছে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাইলৈ নতুন পোৱাৰ সৈতে এটা নতুন ভিডিঅ'লৈ মই চুমি আপোনালোকৰ মাজলৈ আকৌ আহিম আজিলৈ বাই বাই